আপুনি কেতিয়াবা ভাবি পাইছেনে কিয় আমাৰ সমাজত বা কৰ্মক্ষেত্ৰত কিছুমান মানুহে অতি কম পৰিশ্ৰম কৰিও সকলোৰে মনোযোগ আৰু শ্ৰদ্ধা লাভ কৰে আৰু আনফালে কিছুমান মানুহে দিনে ৰাতি একাকাৰ কৰি কষ্ট কৰাৰ পিছতো তেওঁলোকৰ যোগ্যতাৰ উচিত মূল্য নাপায়? কিয় কিছুমান সম্পৰ্কত আপুনি নিজকে অসহায় অনুভৱ কৰে বা কাৰ্যালয়ৰ ৰাজনীতিৰ বলি হ'বলগীয়া হয়? বাস্তৱত আমাৰ সমাজখন কেৱল ভাল বেয়াৰ সৰল ধাৰণাৰে চলি থকা নাই। ইয়াত অদৃশ্যভাৱে কাম কৰি থাকে এক ক্ষমতা, প্ৰভাৱ আৰু মনস্তত্বৰ নিয়ম। দ্য 48 লজ অৱ পাৱাৰ গ্ৰন্থখন কেৱল ৰাজনীতিবিদ বা শাসকসকলৰ বাবেই নহয়, ই হৈছে মানুহৰ জটিল মানসিকতা বুজি নিজকে সুৰক্ষিত কৰাৰ আৰু সমাজত এক শক্তিশালী ভাৱমূৰ্তি কৰাৰ এক বাস্তৱ পথ প্ৰদৰ্শক। নমস্কাৰ বন্ধুসকল, লাইফ লাৰ্ণিং হাবলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। ৰবাৰ্ট গ্ৰীণৰ এই গ্ৰন্থখনত মুঠ 48টা নিয়ম আছে, কিন্তু আজি আমি তাৰ ভিতৰৰ পৰা আটাইতকৈ পাৱাৰফুল 9টা নিয়ম বাছি লৈছো, যিবোৰে আপোনাৰ কাৰ্যালয়, সম্পৰ্ক আৰু দৈনন্দিন জীৱন সলনি কৰি পেলাব পাৰে। আৰু শেষৰটো নিয়ম হয়তো আটাইতকৈ গুৰুত্বপূৰ্ণ, কাৰণ সেয়াই স্থিৰ কৰে আপোনাৰ সফলতা দীৰ্ঘস্থায়ী হ'ব নে হঠাতে ভাঙি পৰিব। সেই শেষলৈকে আমাৰ সৈতে থাকিব। বলক আজিৰ এই যাত্ৰা আৰম্ভ কৰোঁ। ল নম্বৰ 1, নেভাৰ আউটশ্বাইন দ্য মাষ্টাৰ, অৰ্থাৎ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সন্মুখত অতিৰিক্ত জিলিকি উঠিবলৈ চেষ্টা নকৰিব। আমাৰ সমাজ বা অফিচত বহুতে ভাবে যে নিজৰ সমগ্ৰ দক্ষতা প্ৰদৰ্শন কৰিলে ঊৰ্ধ্বতন কৰ্তৃপক্ষ সন্তুষ্ট হ'ব। কিন্তু বাস্তৱত যেতিয়া আপুনি আপোনাৰ ঊৰ্ধ্বতন বিষয়া বা জ্যেষ্ঠজনতকৈ অধিক জিলিকি উঠিবলৈ চেষ্টা কৰে, তেতিয়া তেওঁলোকৰ মনত এক প্ৰকাৰৰ সুৰক্ষাহীনতা আৰু ভয়ৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, গুৱাহাটীৰ এটা ডাঙৰ কৰ্পৰেট প্ৰতিষ্ঠানত কাম কৰা এজন অতি প্ৰতিভাৱান ডেকা কৰ্মচাৰীৰ কথা ভাবক। তেওঁ মিটিংবোৰত নিজৰ মেনেজাৰজনতকৈও অধিক জ্ঞানী বুলি দেখুৱাবলৈ গৈ শেষত মেনেজাৰজনৰ অপ্ৰিয় হৈ পৰিল আৰু প্ৰমোচনৰ পৰা বঞ্চিত হ'ল। তাৰ পৰিৱৰ্তে নিজৰ দক্ষতা ব্যৱহাৰ কৰি মেনেজাৰজনক সফল দেখুওৱাত সহায় কৰা হ'লে তেওঁৰ সফলতা স্বাভাৱিকভাৱেই আহিলেহেঁতেন। কিন্তু এটা কথা মনত ৰাখিব, ইয়াৰ অৰ্থ নিজৰ প্ৰতিভা লুকুৱাই ৰখা নহয়। ইয়াৰ অৰ্থ হৈছে ঊৰ্ধ্বতনজনৰ অহংকাৰত আঘাত নকৰাকৈ কৌশলগতভাৱে নিজৰ সফলতা নিশ্চিত কৰাহে। সেয়েহে কাৰ্যালয়ত নিজৰ বুদ্ধিমত্তা প্ৰদৰ্শন কৰোঁতে ঊৰ্ধ্বতন ব্যক্তিজনৰ সন্মান আৰু স্থিতি সুৰক্ষিত ৰাখি কাম কৰক। কিন্তু কেৱল প্ৰতিভা সংযত ৰখাই যথেষ্ট নহয়। যদি আপুনি ভাল কিবা এটা কৰিবলৈ ওলাইছে, সেই পৰিকল্পনা সময়ৰ আগতে কাৰো আগত প্ৰকাশ নকৰাটোৱে আটাইতকৈ বৃহৎ শক্তি। ল নম্বৰ 3, কনচিল ইয়ৰ ইণ্টেনচনছ, নিজৰ আচল লক্ষ্য আৰু অভিপ্ৰায় গোপন ৰাখক। মানুহে যি দেখা পায় তাক বিশ্বাস কৰে। আপুনি কি ডাঙৰ পৰিকল্পনা কৰিবলৈ ওলাইছে, সেয়া যদি আগতীয়াকৈ প্ৰচাৰ কৰি দিয়ে, তেন্তে অপকাৰ কৰিব খোজা লোকে প্ৰস্তুতি চলোৱাৰ সময় পাব। উদাহৰণস্বৰূপে ধৰক, চাহ বাগান বা নতুন স্থানীয় ব্যৱসায় আৰম্ভ কৰিব খোজা এজন উদ্যোগীয়ে যেতিয়া নিজৰ নতুন মডেলটো বজাৰলৈ অনাৰ আগতে কৌশলগতভাৱে নীৰৱ হৈ কাম সম্পূৰ্ণ কৰে, তেতিয়া প্ৰতিযোগী ব্যৱসায়ীয়ে বাধা দিয়াৰ সুযোগ নাপায়। সেয়েহে আপোনাৰ ডাঙৰ পৰিকল্পনাবোৰ কোনোৱা গম নোপোৱাকৈ নীৰৱে সম্পন্ন কৰক। আপোনাৰ সফলতাই পৰৱৰ্তী সময়ত শব্দ কৰিব। পৰিকল্পনা গোপন ৰখাৰ উপৰিও শক্তিশালী মানুহৰ আন এটা লক্ষণীয় গুণ আছে, তেওঁলোকে কেতিয়াও প্ৰয়োজনতকৈ বেছি কথা নকয়। ল নম্বৰ 4, অলৱেজ চে লেছ দেন নেচেচাৰী, প্ৰয়োজনতকৈ সদায় কম কথা কওক। যিমানেই আপুনি বেছি কথা ক'ব, সিমানেই আপুনি সাধাৰণ যেন পৰিগণিত হ'ব আৰু মুখৰ পৰা অপ্ৰয়োজনীয় বা ভুল শব্দ ওলোৱাৰ সম্ভাৱনা বাঢ়ি যায়। আমাৰ সভা সমিতিত লক্ষ্য কৰিব, যিজনে আটাইতকৈ কম কথা কয় কিন্তু সঠিক সময়ত ধীৰ স্থিৰভাৱে কয়, তেওঁৰ বাক্যৰ ওজন আটাইতকৈ বেছি হয়। অৰ্থাৎ মৌনতাই ওচৰৰ মানুহক চিন্তাত পেলায় আৰু আপোনাৰ আত্মসংযম বৃদ্ধি কৰে। সেয়ে যিকোনো আলোচনাত প্ৰথমে মনোযোগেৰে শুনক, প্ৰয়োজনতকৈ কম কথা কওক আৰু অৰ্থপূৰ্ণ বাক্য পৰিৱেশন কৰক। কিন্তু কম কথা কোৱাই যথেষ্ট নহয়। প্ৰকৃত শক্তি প্ৰদৰ্শিত হয় আপুনি কেনেকৈ মতানৈক্যৰ সন্মুখীন হয় তাতহে। ল নম্বৰ 9, উইন থ্ৰু একচনছ নেভাৰ থ্ৰু আৰ্গুমেণ্ট, তৰ্ক কৰি নহয়, কামৰ জৰিয়তে জয়ী হওক। তৰ্কত জিকিলে প্ৰতিপক্ষৰ মনত ক্ষোভ, বিৰক্তি আৰু অসন্তোষ থাকি যায়, কিন্তু কাম কৰি দেখুৱালে কোনো
শব্দ খৰচ নকৰাকৈ সত্য প্ৰমাণিত হয়। উদাহৰণস্বৰূপে গাঁৱৰ পঞ্চায়ত বা কাৰ্যালয়ত তৰ্ক কৰি কাৰোবাৰ মতামত সলনি কৰাতকৈ এক সফল প্ৰকল্প কাৰ্যকৰী কৰি দেখুৱালে মানুহে নিজৰ ভুল নিজে অনুভৱ কৰে আৰু আপোনাৰ সিদ্ধান্ত মানি ল'বলৈ বাধ্য হয়। সেয়েহে কাৰোবাৰ সৈতে মতানৈক্য হলে মুখেৰে যুক্তি দিয়া বন্ধ কৰক। ফলাফল আৰু সঠিক কামৰ জৰিয়তে নিজৰ যোগ্যতা প্ৰমাণ কৰি দিয়ক। বন্ধুসকল, যদি আপুনি ইমান সময় ধৰি ধৈৰ্য সহকাৰে আমাৰ সৈতে আছে তেন্তে সঁচাকৈ অভিনন্দন। কাৰণ এতিয়াৰ পৰা যি নিয়ম কেইটা আহিব সেয়া হয়তো আপোনাৰ সম্পৰ্ক আৰু সামাজিক জীৱনৰ বাবে আটাইতকৈ ব্যৱহাৰযোগ্য। প্ৰথমতে আহক সহায় বিচৰাৰ সঠিক পদ্ধতিটো বুজি লওঁ। ল নম্বৰ 13, এপিল টু সেল্ফ ইণ্টাৰেষ্ট নেভাৰ টু মাৰ্চি। সাহায্য বিচাৰোতে লোকৰ স্বাৰ্থক উৎসাহ দিয়ক, দয়া নামাগিব। সমাজত যেতিয়া আপুনি কাৰোবাৰ পৰা সহায় বিচাৰিব তেতিয়া তেওঁৰ অতীতৰ উপকাৰ মনত পেলাই বা দয়া বিচাৰি কোনো স্থায়ী কাম কৰাব নোৱাৰে। মানুহে তেতিয়াহে উৎসাহেৰে কাম কৰে য'ত তেওঁলোকৰ নিজৰ লাভ লুকাই থাকে। উদাহৰণস্বৰূপে এজন সৰু ব্যৱসায়ীয়ে যেতিয়া ডাঙৰ যোগানকাৰী এজনৰ ওচৰলৈ যায়, তেওঁ কেৱল মোক সহায় কৰক বুলি নকৈ যদি প্ৰমাণ কৰি দেখুৱাইছে এই চুক্তিয়ে যোগানকাৰীজনৰো বিক্ৰী 20% বৃদ্ধি কৰিব, তেন্তে চুক্তি নিশ্চিত হৈ পৰে। এনে ক্ষেত্ৰত মানুহৰ স্বাৰ্থ বুজি পোৱাৰ অৰ্থ শোষণ নহয়, বৰঞ্চ দুয়োপক্ষৰ বাবে লাভজনক সম্পৰ্ক গঢ়ি তোলা। সেয়েহে যিকোনো প্ৰস্তাৱ দিয়াৰ আগতে চিন্তা কৰক ইয়াত আনজন ব্যক্তিৰ কি লাভ আছে আৰু সেই অনুসৰি আপোনাৰ কথা উপস্থাপন কৰক। সহায় বিচৰাৰ উপৰিও কেতিয়াবা একেবাৰে অনুপস্থিত থকাটোৱে আপোনাক অধিক মূল্যৱান কৰি তোলে। ল নম্বৰ 16, ইউজ এবচেন্স টু ইনক্ৰিজ ৰেছপেক্ট। মাজে মাজে আঁতৰি থাকি নিজৰ মান সন্মান বৃদ্ধি কৰক। যি বস্তু বজাৰত অতি সহজলভ্য তাৰ মূল্য কম। যদি আপুনি সকলো সময়তে সকলোৰে বাবে উপলব্ধ হৈ থাকে তেন্তে মানুহে আপোনাৰ উপস্থিতিৰ মূল্য বুজি নাপাব। আমাৰ সামাজিক সম্পৰ্কবোৰতো কিছু পৰিমাণৰ দূৰত্ব আৰু স্বকীয়তাই সন্মান বৃদ্ধি কৰে। মাজে মাজে নিজৰ কামত ব্যস্ত হৈ অনুপস্থিত থকাটোৱে সমাজত আপোনাৰ উপস্থিতিৰ গুৰুত্ব বঢ়াই তোলে। সেয়েহে সকলো নিমন্ত্ৰণ বা অপ্ৰয়োজনীয় আড্ডাত সদায় উপলব্ধ নহব। নিজৰ সময় আৰু উপস্থিতিৰ এক সুকীয়া মৰ্যাদা বজাই ৰাখক। উপস্থিতি নিয়ন্ত্ৰণ কৰাৰ উপৰিও প্ৰতিপক্ষৰ ওচৰত নিজৰ প্ৰকৃত ক্ষমতা লুকুৱাই ৰখাটো এক পুৰণি আৰু পৰীক্ষিত কৌশল আৰু ইয়াৰ প্ৰমাণ পোৱা যায় আমাৰ নিজৰ ইতিহাসতে। ল নম্বৰ 21, চিম ডাম্বৰ দেন ইউৰ মাৰ্ক। সঠিক কৌশল হিচাপে নিজকে কেতিয়াবা সৰু বা নিৰ্বোধ দেখুৱাওক। আমাৰ ইতিহাসৰ মহান বীৰ লাচিত বৰফুকন আৰু মোমাই তামুলী বৰুৱাৰ কৌশললৈ মন কৰক। শত্ৰুক জয় কৰিবলৈ তেওঁলোকে সময়োপযোগী নীৰৱতা আৰু ধৈৰ্য অৱলম্বন কৰিছিল। প্ৰতিপক্ষই যেতিয়া ভাবিব যে তেওঁ আপোনাতকৈ অধিক চতুৰ, তেতিয়া তেওঁ প্ৰস্তুত হৈ নাথাকিব। কোনো বিশেষ উদ্দেশ্য সিদ্ধিৰ বাবে অহংকাৰ পৰিহাৰ কৰি নিজৰ প্ৰকৃত বুদ্ধিমত্তা গোপনে ৰখাটো এক ডাঙৰ শক্তি। নিজকে সৰু দেখুওৱাৰ অৰ্থ আত্মসন্মানক আঘাত কৰা নহয়, বৰঞ্চ অপ্ৰয়োজনীয় প্ৰতিযোগিতাৰ পৰা নিজক বচাই লক্ষ্যত উপনীত হোৱা। সেয়েহে প্ৰতিটো স্থানতে নিজৰ বুদ্ধিমত্তা প্ৰমাণ কৰা দৰকাৰ নাই। ধীৰ স্থিৰ হৈ আনৰ ব্যৱহাৰ পৰ্যবেক্ষণ কৰক। কিন্তু কেৱল ধৈৰ্য আৰু কৌশলেই যথেষ্ট নহয়। সঠিক মুহূৰ্ত আহিলে সম্পূৰ্ণ সাহসেৰে আগবাঢ়িব জনাটোৱেই প্ৰকৃত নেতৃত্বৰ চিন। ল নম্বৰ 28, এণ্টাৰ একশ্যন উইথ বোল্ডনেছ। সিদ্ধান্ত কাৰ্যকৰী কৰোঁতে অতি সাহসী আৰু দৃঢ় হওক। যিকোনো সিদ্ধান্ত লওঁতে যদি আপুনি দ্বিধাবোধ বা সন্দেহ প্ৰকাশ কৰে তেন্তে প্ৰতিপক্ষই বা পৰিস্থিতিয়ে আপোনাৰ দুৰ্বলতাৰ সুযোগ ল'ব। শৰাইঘাটৰ ৰণত লাচিত বৰফুকনৰ দৃঢ় আৰু সাহসী সিদ্ধান্তই সমগ্ৰ সৈন্যবাহিনীক বিৰল সাহসেৰে ভৰাই তুলিছিল। যেতিয়া আপুনি কোনো কাৰ্য সম্পাদন কৰাৰ সিদ্ধান্ত লয় সম্পূৰ্ণ আত্মবিশ্বাসেৰে আৰু দ্বিধাহীনভাৱে আগবাঢ়ক। সিদ্ধান্ত লোৱাৰ আগতে 10 বাৰ ভাবক, কিন্তু এবাৰ সিদ্ধান্ত ললে কোনো দ্বিধা নোহোৱাকৈ সাহসেৰে তাক কাৰ্যকৰী কৰক। সাহসিকতাৰ লগতে জীৱনৰ আন এক গুৰুত্বপূৰ্ণ দিশ হ'ল কেতিয়া আগবাঢ়িব লাগে আৰু কেতিয়া ৰৈ থাকিব লাগে সেয়া জনাটোহে। ল নম্বৰ 35, মাষ্টাৰ দ্য আৰ্ট অফ টাইমিং। সঠিক সময় জ্ঞান আৰু ধৈৰ্যৰ কলা আয়ত্ত কৰক। সময় হৈছে শক্তিৰ আটাইতকৈ ডাঙৰ অদৃশ্য অস্ত্ৰ। সঠিক সময়ত সঠিক পদক্ষেপ নললে সকলো প্ৰচেষ্টা বৃথা হ'ব পাৰে। জীৱনত আৱেগিক হৈ খৰখেদা কৰাতকৈ সঠিক সুযোগ অহালৈ ধৈৰ্যৰে অপেক্ষা কৰাই প্ৰকৃত বুদ্ধিমানৰ চিন। সেয়েহে আৱেগৰ বশৱৰ্তী হৈ মুহূৰ্ততে প্ৰতিক্ৰিয়া নজনাব। সময় লওক, পৰিস্থিতি আগবাঢ়িব দিয়ক আৰু সঠিক সময়ত
সময়ে পদক্ষেপ লওক। আৰু এতিয়া আহিছো আজিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়মটোলৈ। এই নিয়মটোৱে স্থিৰ কৰে আপোনাৰ সফলতা দীৰ্ঘস্থায়ী হ'ব নে হঠাতে ভাঙি পৰিব। ল নম্বৰ 47, ইন ভিক্টৰী নো হুৱেন টু ষ্টপ। জয়ৰ পিছত সঠিক সময়ত থামিবলৈ শিকক। ক্ষমতা আৰু সফলতাৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে অতিৰিক্ত অহংকাৰ। জিকাৰ পিছত অতিৰিক্ত আগ্ৰাসী হৈ পৰিলে নতুন শত্ৰুৰ সৃষ্টি হয়। নিজৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ পিছত আত্মনিয়ন্ত্ৰণ ৰাখি ৰৈ যোৱাটোৱে প্ৰকৃত বিজয়ীৰ চিন। বিজয়ে যাতে আপোনাৰ চকুত অন্ধকাৰ নমাই আনিব নোৱাৰে তাৰ বাবে সজাগ থাকক। অৰ্থাৎ সঠিক সময়ত থামিব জনাটোৱে আপোনাৰ সফলতা দীৰ্ঘস্থায়ী কৰে আৰু অপ্ৰয়োজনীয় সংঘাত ৰোধ কৰে। সেয়েহে আপোনাৰ লক্ষ্য পূৰণ হোৱাৰ লগে লগে থামক, সফলতা উদযাপন কৰক আৰু আনন্দৰ জোৱাৰত অপ্ৰয়োজনীয় বিপদ চপাই নলব। বন্ধুসকল, দ্য 48 লজ অফ পাৱাৰৰ এই নীতিসমূহে আমাক কাৰোবাৰ ক্ষতি কৰিবলৈ নিশিকায়, বৰঞ্চ এই জটিল পৃথিৱীখনৰ মনস্তত্ব বুজি নিজকে সুৰক্ষিত ৰাখি দায়িত্বশীলভাৱে উন্নতিৰ পথত আগবাঢ়িবলৈহে শিক্ষা দিয়ে। আজি আলোচনা কৰা 9টা নিয়মৰ ভিতৰত ঊৰ্ধ্বতনৰ প্ৰতি সন্মান, পৰিকল্পনা গোপন ৰখা, কম কথা কোৱা, কামৰ জৰিয়তে জয়ী হোৱা, স্বাৰ্থক উৎসাহ দিয়া, অনুপস্থিতিৰ শক্তি, ধৈৰ্য, সাহস আৰু সময় জ্ঞান। কোনটো নিয়মে আপোনাৰ মনত আটাইতকৈ বেছি প্ৰভাৱ পেলালে? বা আপোনাৰ ব্যক্তিগত জীৱনত এনে কোনো অভিজ্ঞতা আছে নেকি যি আপুনি বাস্তৱত অনুভৱ কৰিছিল? আপোনাৰ বহুমূলীয়া মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব। আপোনাৰ উত্তৰে আমাক আৰু আন শ্ৰোতাসকলক নতুনকৈ ভাবিবলৈ উৎসাহ যোগাব। যদি আজিৰ এই অডিঅ' বুকটোৱে আপোনাৰ চিন্তাধাৰাত অলপ হ'লেও ইতিবাচক পৰিৱৰ্তন আনিলে তেন্তে লাইক কৰক, আপোনাৰ বন্ধু তথা পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ মূল্যৱান গ্ৰন্থৰ বিশ্লেষণ অসমীয়াত শুনি থাকিবলৈ আমাৰ লাইফ লাৰ্নিং হাব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক। পুনৰ লগ পাম আন এক নতুন চিন্তা উদ্ৰেককাৰী